যে আমি আচলতে আমি প্ৰশ্নখিনি এনেকুৱাকৈ ৰেডি কৰোঁ যাতে তাতে আপোনাৰ এষ্ট্ৰলজি পালমিষ্টি বাস্তু চবৰে অলপ অলপ হ'লেও আমি মিক্সকৈ লৈ পেলাই কুৱেশ্যনখিনি আমি আচলতে প্ৰস্তুত কৰোঁ। আজি বাস্তুৰ দিশটোত আচলতে আমি ইমান আলোচনা কৰা হোৱা নাই, গতিকে আজিৰ খণ্ডত এটা আপোনাক প্ৰশ্ন সুধিম যে এটা খুব উজু উপায় দিয়ক যিটোত মানে আমি এটা যদি ঘৰ দেখা যায় যে বেছিক যিটো মানে কথা আছে, ঘৰ এটা যেতিয়া এডোখৰ মাটিত বনাবলৈ যোৱা যায় প্ৰথমতে কোনকেইটা বস্তুৰ ওপৰত বেছিক কোনকেইটা বস্তুৰ ওপৰত নলেজ লাগে বা বেছিক কোনকেইটা কথা বাস্তুৰ মানি চলিব লাগে যাৰ কাৰণে যাতে কোনো বাস্তুৰ বিকাৰ নাথাকে ঘৰটোত বা ভৱিষ্যতে যাতে কোনো অসুবিধা নহয়, তেনেকুৱা সৰ্বসাধাৰণ বেছিক যদি কথাকেইটা আপুনি কৈ দিয়ে, যিকেইটা ধৰক বহুত মানুহে এতিয়া মাটি ঘৰ এটা বনাম বুলি ভাবি আছে, নতুন বছৰ বহাগ অহাৰ লগে লগে বহুতে ঘৰ পুহিব, এতিয়া বহুতে মানে ঘৰ বনাবলৈ আৰম্ভ কৰিব বহাগ মাহ সোমোৱাৰ লগে লগে। বেছিক কথাকেইটা যদি আপুনি কৈ দিয়ে কোনকেইটা বস্তুৰ ওপৰত আমি বিশেষকৈ চকু ৰাখিব লাগে? বাস্তুটো এটা বিহাল, এইটো বেদৰ অংশ, মানে সেইকাৰণে বেদাং কোৱা যায়। আৰু এইটো বাস্তুটো হৈছে 511 পঞ্চতত্ব 9 প্লেনেট, এইখিনি বস্তু লাগে বাস্তু হৈছে। এইবোৰ বাদ দি আপোনালোকৰ চেনেলৰ মানে সহজ সৰল ভিউৱাৰ্ছৰ কাৰণে মই চিধা সেইখিনি মই কৈ দিওঁ যে ঘৰটো নিৰ্মাণ কৰোঁতে পূব আৰু উত্তৰ চাইডে বেছি মুকলি স্থান ৰাখি দিব, আৰু পানী আৰু উত্তৰ পূবৰ দিশতেই প্ৰতিষ্ঠা কৰি ল'ব। ৰান্ধনী ঘৰ পাকঘৰটো দক্ষিণ পূব, যাক আগ্নেয় কোৱা যায়, দক্ষিণ তেনে স্থানত লৈ ল'ব। আৰু দক্ষিণ পশ্চিম দিশত যিমানটো পাৰে গধুৰ বস্তু চিৰি বাসত খতি দক্ষিণ আৰু পশ্চিম বা দক্ষিণ পশ্চিমত কৰি ল'ব। আৰু শোৱাৰ বেডৰুমৰ কাৰণে উত্তৰ পশ্চিম, পশ্চিম চাইডে আৰু দক্ষিণ চাইডে এই তিনিটা জেগাত বেডৰুম কেইটা ফিক্স কৰি তৈয়াৰ কৰি ল'ব। আৰু উত্তৰ আৰু পূবৰ ফালে খিৰিকীবিলাক ডাঙৰ ডাঙৰ কৰি ল'ব, যদি বাৰান্দা দিয়ে দিব পাৰিব। গতিকে এইখিনি যদি কৰি লৈ তেতিয়াহ'লে কোনো ধৰণৰ মেজৰ ডিফেক্ট 99% নাথাকে আৰু বছ সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিব পাৰিব। এইটো একেবাৰে সৰল পদ্ধতি, কোনো ইয়াত মানে মাছ কেলকুলেশ্যন যে বহুত ইয়াত হিচাপ নিকাচ সিমান ডাঙৰ একো নাই। এইখিনি নিয়ম পালন কৰিলেই সৰ্বসাধাৰণ সকলোৱে কৰিব পাৰিব। ধন্যবাদ ছাৰ। গতিকে আমি গম পালো যে এটা ছাৰে কিটিপ দিলে, এইটো যিসকলে নতুনকৈ বহাগত ঘৰ বনাবলৈ গৈ আছে বা আৰম্ভ কৰিব, যে বিশেষকৈ আমি উত্তৰ পূব ছাইডটো আমি ধ্যান ৰখাটো বেছি প্ৰয়োজন, বা সেই ছাইডৰ যিবিলাক খিৰিকী হওক অলপ ডাঙৰকৈ তেখেতে ৰাখিবৰ কাৰণে কৈছে, আৰু পৰ্যাপ্ত পৰিমাণে সেইফালে মাটি থাকিলে ভাল। আৰু বিশেষকৈ যিটো পানীৰ চ'ৰ্চ থাকিব উত্তৰ পূব কোনটোৰ কাৰণে খুব ভাল হয় সেইটো আপোনালোকে চকু ৰাখিব। আৰু বিশেষকৈ দক্ষিণ চাইডে, দক্ষিণ পূব চাইডত আপোনালোকৰ যিটো কিটচেন হ'ব, এই কিটচেনটো বা যিটো অগ্নিৰ য'ত ব্যৱস্থা থাকিব সেই চাইডটোৰ ফালে আপোনালোকে মনৰ ভিতৰত কল্পনা কৰি বা ড্ৰয়িং এটা কৰি ল'লে আপোনালোকৰ মোটামুটি ঘৰটোৰ বাস্তু দোষটো যথেষ্টখিনি নাথাকে। আৰু ছাৰ এটা কথা সুধো যে চেপ্টিক টেংকটো স্পেচিয়েলি কোনফালে ৰাখিব লগা হয়? চেপ্টিক টেংকটো আটাইতকৈ বেষ্ট মানে ৱেষ্ট পশ্চিম দিশত কৰিব পাৰে, আৰু দক্ষিণৰ পৰা কিছু স্থান এৰি পেলাই দক্ষিণ পশ্চিম এইটো ডাইৰেকশ্যনত আপুনি কৰি ল'ব পাৰে, কোনো ধৰণৰ হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই। আৰু বহুতে উত্তৰ ভাৰতত বা বৰ্তমান দেখিছোঁ যে উত্তৰ পশ্চিমত দিয়ে, এইটো নকৰিব, কিয়নো মানে বৰ্তমান পৃথিৱীত মেমৰি আৰু ব্ৰেইন যিটো আছে না, চিন্তা আৰু যিটো স্মৰণ শক্তি খুব দৰকাৰী বস্তু, আৰু তাতে যদি আপোনালোকে উত্তৰ পশ্চিমত যিটো বায়ুকোণত যদি বহাই ই মেটেল ছাইডটোত হেম্পাৰ কৰে, গতিকে দেখা গৈছে ই বহুত মাৰাত্মক আৰু সমস্যাৰ সৃষ্টি হয়। গতিকে পশ্চিমৰ পৰা দক্ষিণৰ ভিতৰত দক্ষিণৰ পৰা কিছু অংশ এৰি পেলাই এইখিনি জেগাত চেপ্টিক টেংকটো কৰি ল'লে বছ কোনো প্ৰব্লেম নহয়। ধন্যবাদ ছাৰ। আজি আমি এইখিনিতে আমাৰ অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ, আৰু ইয়াৰ পিছতে আমি আকৌ এনেদৰে ধাৰাবাহিকভাৱে বিভিন্ন ধৰণৰ ভিডিঅ' আমি তৈয়াৰী কৰি প্ৰচাৰ কৰি যাম, কিন্তু তাৰ বাবে লাগিব আপোনালোকৰ অলপ সহযোগিতা।
যাতে আপোনালোকে আমাৰ আজি যিখিনি আলোচনা, এই দৰকাৰী আলোচনাখিনি সকলো শ্ৰোতা ৰাইজৰ, সকলো ভিউৱাৰ্ছৰ ওচৰত পাইগৈ। তাৰ বাবে আপোনালোকে যাতে আমাৰ চেনেলটোক ছাপোৰ্ট কৰে। আপোনালোকে আমাৰ যিটো চেনেল আছে আশা চেনেল, এই আশা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আপোনালোকে লাইক কৰিব আৰু আপোনালোকে এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। কাৰণ এইখিনিয়ে কি কৰিব, বহুতখিনি মানুহক উপকৃত কৰিব। বিনামূলীয়াকৈ আমি এইখিনি দিবলৈ চেষ্টা কৰিছোঁ। ইমান সুন্দৰ সুন্দৰ পৰামৰ্শ আমি ছাৰৰ পৰা লৈ পেলাই আমি আগবঢ়াবলৈ বিচাৰি আছোঁ। গতিকে নিশ্চয় আশা কৰিছোঁ আপোনালোকৰ মৰম চেনেহে আমাৰ চেনেলক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। সকলোলৈকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ বছৰটি খুব সুন্দৰকৈ পাৰ হওক তাৰে কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।